নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেল ইভাস দা লাৰ্নিং প্লেটফৰ্মৰ আন এটি ভিডিঅ'লৈ আমি কম্পিটিটিভ এক্সামৰ বাবে হেল্পফুল হ'বৰ বাবে জেনেৰেল মেথছৰ কিছুমান টপিক ডিছকাছ কৰি আছো আজিৰ আমাৰ টপিকটো হৈছে এভাৰেজ বা গড় ঠিক আছে সো কম্পিটিটিভ এক্সামৰ জেনেৰেল মেথছৰ সিলেবাসখন যদি আমি চাওঁ তেতিয়া আমি দেখো যে তাতে এটা ইম্পৰ্টেন্ট টপিক হৈছে এভাৰেজ বা গড় ঠিক তেনেকৈ পাৰ্চেন্টেজ আছে টাইম এণ্ড ডিষ্টেন্স আছে LCM and HCF আছে যিবোৰ আমি অলৰেডি আমাৰ চেনেলত কি কৰিছো এইবোৰ ডিসকাস কৰা হৈ গৈছে যদি চোৱা নাই তেতিয়া হলে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা এতিয়া আহিছো আজিৰ ভিডিঅ'টোলৈ আজিৰ এই ভিডিঅ'টো লৈ অহাৰ একমাত্ৰ উদ্দেশ্য হৈছে যে গড় সম্পৰ্কে বা এভাৰেজ সম্পৰ্কে কিছুমান সাধাৰণ কিন্তু খুব ইম্পৰ্টেন্ট কথা যাতে আমি জানিব পাৰো সো আমি যেতিয়া এমসিকিউবোৰ সলভ কৰিম হে এমসিকিউবোৰ সলভ কৰাৰ আগতে আমি কিছুমান কথা জানি থোৱাটো খুবেই দৰকাৰ সো মোৰ বোধৰে বহুতে এই কথাবোৰ জানে বা বহুতে নাজানে ঠিক আছে সো যিসকলে এই কথাবোৰ নাজানে সো তেওঁলোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু গোটেইখিনি কথা যদি আমি খুব সাধাৰণ কথা বেসিক কথা এইখিনি ঠিক আছে আৰু আমি একদম এমসিকিউ লৈকে যোৱা নাই এই বেসিক কথাখিনি আমি যদি জানো তেতিয়া হলে আমাৰ প্ৰবলেমবোৰ সলভ কৰাত একেবাৰে ইজি হৈ পৰে ঠিক আছে তেতিয়া হলে দেৰি নকৰাকৈ আজিৰ এই ক্লাছটো আমি স্টাৰ্ট কৰো ভিডিঅ'টো শেষলৈকে চাবা যাতে গোটেইখিনি ইম্পৰ্টেন্ট কথা জানি লোৱা ঠিক আছে তোমালোকৰ কাৰণে হেল্পফুল হ'ব এই কথাখিনি এতিয়া প্ৰথম ইয়াতে মই কিছুমান ট্ৰিক লিখিছো আমি ওৱান বাই ওৱান গোটেইখিনি ট্ৰিক ডিসকাস কৰি গৈ থাকিম এতিয়া প্ৰথম কথা এভাৰেজ মানে গড় বুলি ক'লে সকলোৱে বুজি পোৱা ঠিক আছে সো আমি যদি কওঁ যে ধৰি লোৱা এজন লৰাই আজি ধৰি লোৱা আজিৰ দিনটোত বা এদিনত ধৰি লোৱা সপ্তাহটোৰ আমি ধৰি লোৱা যদি হিচাপটো চাওঁ যে এজন লৰাই ধৰি লোৱা মানডে 10 টকা খৰচ কৰিছে ঠিক আছে টিউজডে ধৰি লোৱা 12 रुपीस খৰচ কৰিছে দেন ওয়েডনেসডে ধৰি লোৱা 5 रुपीस খৰচ কৰিছে দেন থাৰ্সডে ধৰি লোৱা 20 रुपीस খৰচ কৰিছে সো তেওঁ ধৰি লোৱা এনেকুৱাকৈ হিচাপত খৰচ এটা কৰি গৈ আছে এটা তেওঁক যদি সোধা হয় যে তোমাৰ কিমান এক্সপেন্ডিচাৰ গড় খৰচটো কিমান ঠিক আছে সো গড় খৰচটো কিমান এভাৰেজ এক্সপেন্ডিচাৰটো কিমান হেতু সুধিলে তেওঁ ক'ব নেকি যে মই সোমবাৰে 10 টকা খৰচ কৰিছো মঙ্গলবাৰে মই 5 টকা কৰিছো বুধবাৰে মই 20 টকা কৰিছো এটো নকয় সো তেওঁ তাৰে এটা কি কৰিব এভাৰেজ ক'ব ঠিক আছে সো এভাৰেজ এটা ক'ব যেটো ধৰিলো ক'লে ধৰিলো যে মই সপ্তাহত মই 15 টকা খৰচ কৰো সো হেতু এটা এভাৰেজ বেসিছত ক'লে ঠিক আছে ঠিক তেনেকা তোমালোকক পাৰ্চেন্টেজ উলিয়াব দিলে আমি ধৰিলো ম্যাথছত ইমান পাইছো সায়েন্সত ইমান পাইছো ইংলিশত ইমান পাইছো এনেকাটো আমি কৈ নাথাকো যে কিমান পাৰ্চেন্টেজ যে মই 70% পাইছো বা মই 80% পাইছো তাৰে এভাৰেজটো কম ঠিক আছে সো এভাৰেজে কি কৰে তোমাৰ যেটো হোল ডাটা আছে যিমান তথ্য আছে তাক ৰিপ্ৰেজেন্ট কৰে ওকে এতিয়া এভাৰেজ কেনেকৈ উলিয়াও সকলোৱে জানা তথাপি মই কৈ দিছো আমি ইকোনমিক্সত এভাৰেজ কেনেকৈ উলিয়াও এটা ফৰ্মুলা ইউজ কৰো যেটো এভাৰেজক আমি x বাৰেৰে বুজাও x বাৰ তাৰ ফৰ্মুলা এনেকুৱা summation x divided by n ওকে সো এই ফৰ্মুলাটো আমি ইউজ কৰো এতিয়া এই x বাৰটোৱে কি বুজাইছে আমাৰ গড় বুজাইছে গড় মানে আমাক এভাৰেজ বুজাইছে x বাৰে ঠিক আছে summation x এইটোৱে কি বুজায় summation বা sum of মানে যোগফল কাৰ যোগফল x ৰ এটা x মানে কি x মানে ধৰিলো ইনকাম হ'ব পাৰে প্ৰাইস হ'ব পাৰে যে কোনো ভেৰিয়েবল হ'ব পাৰে চলক হ'ব পাৰে ঠিক আছে সো ধৰিলো summation x তাৰমানে x ৰ যোগফল হেতু আমি লিখিব পাৰো x1 x2 x3 xn তাৰমানে কিমানটা আছে আমি নাজানো সো n নাম্বাৰস বুলি কৈছো 5 হ'ব পাৰে 10 হ'ব পাৰে 15 হ'ব পাৰে ওকে সো ডিভাইডেড বাই কি হ'ব n n মানে কি যে কিমানটা সংখ্যা আছে মুঠ তথ্য ৰাশিৰ সংখ্যা মানে নাম্বাৰ অফ আইটেমস ঠিক আছে যে নাম্বাৰ অফ আইটেমস মুঠ তথ্য ৰাশিৰ সংখ্যা ওকে দ্যাট মিন্স আমি কি কওঁ তথ্য ৰাশিৰ সংখ্যা তাৰ মানে আমি যদি বুজাও ফৰ এক্সাম্পল যদি আমি লওঁ যে 2 3 5 7 এইখিনিৰ কি উলিয়াব দিছে তোমাক এভাৰেজ উলিয়াবা গড় উলিয়াবা ঠিক আছে সো আমি যদি বাই ডেফিনিশন যাওঁ অৰ্থাৎ বাই ফৰ্মুলা যাওঁ ফৰ্মুলাটোৰ মতে যাওঁ তেতিয়া x বাৰ আৰু এইখিনি কাৰ মূল্য এই গুটেখিনি x ৰ মান ঠিক আছে এইটো x1 x2 x3 x4 ওকে সো আমি যদি প্লাস কৰো কি হ'ব 2 + 3 + 5 + 7 হয়
ডিভাইডেড বাই কিমান হ'ব নাম্বাৰ অফ আইটেমছ মুঠ তথ্যৰাশিৰ সংখ্যা কেইটা সংখ্যা দিয়া আছে 1 2 3 4 4 দিয়া আছে সো আমি হৰণ কৰিলে যেটো পাম মূল্য হেইটোই কি হ'ব আমাৰ এভাৰেজ হ'ব গড় হ'ব ঠিক আছে সো তেনাকে আমি এভাৰেজটো উলিয়াব পাৰো এতিয়া এখিনি হল যে এভাৰেজ কি যাক আমি মিন বুলিও কওঁ কিন্তু এতিয়া ধৰিলো এইবোৰ ধৰিলো এভাৰেজ যে তোমাক 2 3 5 7 ৰ এভাৰেজ উলিয়াব আমাক নিদিয়ে এতিয়া আমি কিছুমান বেসিক কথা জানি লম যাৰ ফলত আমি এমসিকিউ বোৰ সলভ কৰাত কি হ'ব আমাৰ ইজি হ'ব এতিয়া ভেৰি ফাৰ্স্ট পইণ্টটো কি আছে মন কৰিলে হল ফাৰ্স্ট পইণ্টটো চাই লবা The average of first and odd numbers is n. Okay, so it is very important. The average of first and odd numbers. Odd number er kotha koa hoise. So ojugmo সংখ্যা. First and odd numbers. And odd numbers mane ami na jano. Keita ase. First pasta hobo pare. First 10 odd numbers hobo pare. So n to ami na jano kiman ase. But the average of first and odd numbers is always কি হয় সেই সংখ্যাটোৱে হ'ব এনে হয় ঠিক আছে যেনে আমাক যদি কোৱা হয় ফৰ এক্সাম্পল এনাকে দিয়া হৈছে the average of first 3 odd number find out এটো আমাক উলিয়াব দিছে to find out the average of first 3 odd numbers. প্ৰথম তিনিটা অযুগ্ম সংখ্যাৰ গড় উলিওৱা according to the trick এই ট্ৰিকটোৰ মতে n odd numbers ইয়াতে n মানে কি 3 okay so answer কি হ'ব ইয়াতে 3 হ'ব আমি কোনো ক্যালকুলেশন কৰাৰ দৰকাৰ নাই ইয়াতে answer কি হ'ব 3 হ'ব ঠিক আছে হয়নে নহয় যদি আমি চাও The average of first 3 odd numbers. Prothom tinita odd numbers ki 1, 3 aru 5. Okay. Ei tinita tumi average uliwa, gor uliwa. Kiman hobo 1 plus 3 plus 5 divided by kiman 3. Tinita সংখ্যা আছে plus kora. 3 plus 5 kiman 8 plus 1 9 divided by 3. 3 re 9 ok kiman hobo 3. Okay. So ami gom palu 3 আৰু 3 হল সো এইখিনি ক্যালকুলেশন কৰাৰ দৰকাৰ নাই আমাক যদি এক্সামত সুধিব হা তেতিয়া হলে এনেকুৱা ধৰণৰ সুধে সো যদি এক্সামত আমাক সুধে তেতিয়া এইবোৰ ক্যালকুলেশন কৰি থকাৰ আমাৰ সময় নাথাকে তেতিয়া হলে আমাক একদম সিম্পল যেটো আনসাৰ দিয়া থাকিব যেটো নাম্বার দিয়া থাকিব কোৱেশ্চনটোত হেইটোৱে আনসাৰ হ'ব ফৰ এক্সাম্পল আৰু এটা কলো ফাইন্ড আউট দা এভাৰেজ অফ ফাৰ্স্ট 50 অড নাম্বাৰস প্ৰথম 50 টা অড নাম্বাৰৰ তুমি এভাৰেজ উলিওৱা এটি ইয়াতে তিনিটা আছে কাৰণে আমি উলিয়াই দেখাওতেও ইমান সময় লগা নাই কিন্তু প্ৰথম 50 টা অড নাম্বাৰৰ যদি তুমি নাম্বাৰ উলিয়াই যোগ কৰি হৰণ কৰি উলিওৱা তেতিয়া হলে বহুত টাইম কনজিউম হ'ব আৰু ইমান টাইম আমাৰ হাতত থাকিব জানো নাথাকে সো তেতিয়া হলে ট্ৰিকটো মনত ৰাখিলে হল যে ট্ৰিকটো কি the average of first and odd number is n okay so here n মানে কিমান ইয়াতে 50 so ইয়াতে আনসাৰটো কিমান হ'ব 50 হ'ব বুজি পালা একদম সিম্পল বুজি পালা সো whatever is the value of n জি দিয়া না থাকক তোমাক বাট মনত ৰাখিবা it is in case of odd numbers only even numbers ত বেলেগ হ'ব ওকে সো সেই বস্তুটো মনত ৰাখিবা it is in case of odd numbers only so odd number তোমাৰ যিমান দিয়া থাকে যদি first 50 টা odd numberৰ এভাৰেজ সুধিছে আনসাৰ হ'ব 50 ওকে ফাৰ্স্ট যদি তোমাক 100 টা odd numberৰ এভাৰেজ সুধিছে আনসাৰ কি হ'ব আমাৰ 100 হ'ব ওকে মনত থাকিল সো এইটো হৈছে ফাৰ্স্ট পইণ্ট আমাৰ খুব ইম্পৰ্টেন্ট এটা শৰ্ট ট্ৰিক বা ইম্পৰ্টেন্ট ট্ৰিক বুলি আমরা ক'ব পাৰো সো দা এভাৰেজ অফ ফাৰ্স্ট এন্ড অড নাম্বাৰ ইজ n সো এইটো নাম্বাৰে হ'ব ওকে নেক্সট টু চাও The average of first and even number is n plus 1. So, second to in case of even number, যুগ্ম সংখ্যাৰ ক্ষেত্ৰত. So, প্ৰথম n টা যুগ্ম সংখ্যাৰ গড় কি হ'ব? n plus 1 হ'ব. যিটো সংখ্যা দিয়া থাকিব, সেইটোৰ লগত 1 plus কৰিলে যিটো হয়, সেইটোৱে হ'ব আমাৰ গড়. ঠিক আছে? So, the average of first and even number is n plus 1. Okay? So, আমি যদি হেইটোকে আমি দেখাও
এতিয়া সাপোজ আমাক এনাকে দিয়া আছে question eta dia ase the average of what is the average of first 100 even numbers okay enoko question hudhe ahe exam ot okay what is the average of first 100 even number okay so very simple jodi ami trick to mote jao so according to that trick ki hobo n plus 1 n kiman 100 plus 1 that means answer ki hobo yate answer ki hobo 100 plus 1 okay tane n plus 1 formula to aru yate n mane ki 100 so answer to ki hobo 101 so amar kono dhoroner calculation or dorkar nohoy ebu to calculation or dorkar nohoy amar mukhote hobo thik ase so tumak jimane dia na thake kiyo মনত ৰাখিবা ইভেন নাম্বাৰ যদি দিয়া থাকে যিমানটা সংখ্যাৰ কৈছে তাৰে লগত 1 এড কৰিলে হ'ল ঠিক আছে 1 এড কৰিলে আমি কি পাও যেটো পাম হেতুৱে হ'ব আমাৰ কি এভাৰেজ অফ দ্যাট নাম্বাৰ ঠিক আছে সেই সংখ্যাটোৰ এভাৰেজ আমি তেনাকে উলিয়াব পাৰো ক্লিয়াৰ বুজি পাইছা সো অড নাম্বাৰ হলে n নাম্বাৰটোৱে হ'ব ইভেন নাম্বাৰ হলে n ৰ লগত কি হ'ব +1 এটা যোগ হ'ব ঠিক আছে যিয়ে দিয়া না থাকক আমাক যদি কয় এভাৰেজ অফ ফাৰ্স্ট সৰিলৱা 55 even number so what is the answer 56 হয়নে 55 ৰ লগত +1 কৰি দিয়া 56 very simple আৰু খুব কম সময়তে 1 সেকেন্ডতে আমি উত্তৰটো দিব পাৰো ওকে নেক্সট পইণ্ট তো what is the next point the average of first n natural number is n plus 1 divided by 2 okay so কি কৈছে যে n natural number means স্বাভাৱিক সংখ্যা গটিকে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ গড় কি এনেকে উলিয়াম n plus 1 divided by 2 okay so এই পইণ্টটো এই গুটেইবোৰ পইণ্ট কেইটা নোট ডাউন কৰি থৈ দিবা এই পইণ্টটো নোট ডাউন কৰি লোৱা okay এতিয়া আমি যদি কওঁ question eta ami jodi enake diu find the average of first 5 natural numbers okay যে প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ গড় উলিওৱা okay so এতিয়া আমি যদি কৰিব যাম সাপোজ আমি এই ট্ৰিকটো না জানো এতিয়া আমি এইটোত কৰিব ইজি হ'ব প্ৰথম 5টা হে লব দিছে তাৰমানে প্ৰথম 5টা কি হ'ব 1 2 3 4 5 ওকে সো এইটো আমি যদি এভাৰেজ উলিয়াম কি হ'ব এই গুটিখিনি যোগ কৰিম 1 + 2 + 3 + 4 + 5 ডিভাইডেড বাই কেইটা সংখ্যা আছে 5 আছে সো আমি প্লাস কৰো কিমান হ'ব 4 5 9 9 3 12 13 14 15 5 তাৰমানে কিমান হ'ব 3 आंसर पालो তুমি 3 ओके একেবাৰে সিম্পল এতিয়া এটো যদি আমি ফর্মুলাত কৰো যদি আমি এটো ফর্মুলা ইউজ কৰো যে এইবোৰ আমি কৰি না চাও ডাইৰেক্ট আমাৰ ফর্মুলাটো কি এভাৰেজ কেনেকৈ উলিয়াম আমি n + 1 divided by 2 ओके সো ইয়াতে n কিমান 5 + 1 divided by 2 6/2 তাৰমানে কিমান হ'ব আমাৰ आंसर 3 সো সেম পালো গটিকে ইমান যোগ কৰাৰ দৰকাৰ আছে নে নাই আমি অ্যাকর্ডিং টু ফর্মুলাত বহাই দিলে আমি পাবো পাৰো এতিয়া আমি যোগ কৰিব পাৰো যদি আমাক ধৰিলো 5টা ন্যাচারাল নাম্বার দিয়া আছে গটিকে যোগ কৰতে আমাৰ ইমান টাইম নালাগে আমি পটককে যোগ কৰি হৰণ কৰি দিব পাৰো ঠিক আছে কিন্তু যদি এটো সংখ্যা বহুত আছে 100 আছে 200 আছে 500 আছে তেতিয়া তুমি কিমান পাতিবা পাতি তুমি যোগ কৰাটো পসিবল জানো নহয় ঠিক আছে ইমান কম সময়ত পসিবল নহয় সো তেতিয়া আমি কি কৰিম আৰু এক্সামটো অকল 5টা ন্যাচারাল নাম্বাৰৰ নিশ্চয় উলিয়াব নিদিয়ে সো তেতিয়া আমি ফর্মুলাটো লাগিব আমাক ট্ৰিকটো লাগিব শৰ্টকাটটো দৰকাৰ হ'ব কেনেকৈ আমি উলিয়াম ঠিক আছে সো ইন দ্যাট কেস n + 1 divided by 2
ওকে যদি আমাক সোধে ফাইণ্ড দ্য এভাৰেজ অফ ফাৰ্ষ্ট 100 নেচাৰেল নাম্বাৰ ফাৰ্ষ্ট 100 নেচাৰেল নাম্বাৰ চ' হোৱাট হেপেন তেতিয়া কি হ'ব আমাৰ আনচাৰটো 100 plus 1 divided by 2 okay so 101 divided by 2 ঠিক আছে so এইটো কিমান হ'ব আমি যদি কাটো 2 ৰে কিমান হ'ব 5 10 1 of 2 যাব জানো না যায় so 0 এটা দিলো 5 50.5 okay বুজি পালা so এইটো হৈছে আমাৰ থাৰ্ড শৰ্ট ট্ৰিকটো লাষ্ট এটা আমি চাম in case of consecutive number the average বা mean is the middle one okay consecutive number or ক্ষেত্ৰত আমি in case of এইটো ক'ব পাৰো consecutive number থাকক বা natural number থাকক দুটা একে বুজাইছে এইটো consecutive মানে এটাৰ পিছত আনটো আমাৰ serially যেটো আহি আছে okay 1 2 3 4 5 so in that case what is average it is the middle one 3 আমি ইয়াতে পাইছো 3 okay বুজি পালা so আমাক যেতিয়া consecutive number দিয়া থাকে তেতিয়া average to কি হ'ব always the middle one সদায় মাজৰটো হয় so এই পইণ্টৰ লগত এই পইণ্টটো হাঙুৰ খাই আছে ঠিক আছে so আমি এনেকুৱাকৈ consecutive number suppose দিয়া থাকিলে 1 2 3 4 5 6 7 find the average উলিওৱা normal method এৰে গলে গুটে কেইটাক যোগ কৰিম যেটা আছে 7 আছে 7 এৰে ডিভাইড কৰিম so তুমি যদি সোৱা একেটা আমাৰ কি নাম্বাৰ ন্যাচাৰাল নাম্বাৰ এন্ড কনজিকিউটিভ নাম্বাৰ এটাৰ পিছত আনটো আহি আছে so ইয়াৰে তুমি মিডল টু সোৱা এইফালে তিনিটা মাজৰটো কি 4 so ইয়াতে এভাৰেজ কি হ'ব আনসাৰ ইয়াতে এভাৰেজ কি হ'ব 4 হ'ব ঠিক আছে আৰু এটা যদি আমি চাওঁ তেনেকৈ যে 1 2 3 4 5 6 7 8 in that case average কি হ'ব ইয়াতে এভাৰেজ কি হ'ব 1 2 3 4 1 2 3 4 so আমাৰ পৰিল কোড 4 আৰু 5 ৰ মাজত so 4 আৰু 5 ৰ মাজত কি আছে 4.5 হয়নে so ইয়াতে এভাৰেজ কি হ'ব আমাৰ 4.5 ঠিক আছে so এইকেইটা হৈছে খুব ইম্পৰ্টেন্ট কিছুমান বেসিক ট্ৰিক বা শৰ্টকাট আজি ভিডিওটো একমাত্ৰ লৈ অহাৰ এইটোৱে উদ্দেশ্য মই আগতেও কৈছো যাতে কোনোবা এখিনি বস্তু এতিয়ালৈকে গম পোৱা নাই তেতিয়াহলে এই বেসিক কথাখিনি প্লিজ ভালকৈ চাই লবা কাৰণ এখিনি কথা দিয়া থাকিলে আমাৰ পিছত প্ৰবলেমবোৰ সলভ কৰাৰ কাৰণে আমাৰ একেবাৰে ইজি হৈ পৰে ঠিক আছে সো আশা কৰিছো ভিডিওটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব ভিডিওটোৰ পৰা অলপ কথা তোমালোকে জানিব পাৰিছা ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা নিজৰ বন্ধু বান্ধৱীৰ লগত আৰু কমেন্ট কৰিবা সো থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও পিছৰ ক্লাছত আমি এভাৰেজ ৰিলেটেড এমসিকিউ ডিসকাস কৰিম ওকে বাই